গাইজ গাইজ কি এটা বস্তু ভাঙিলা গাইজ কি করলা আকৌ মানুষছো আর সেইফালে এই কি করছা এগুলা কি করছা গাইজ শেষ করলা আজি Hello guys, welcome back to my YouTube channel. তো আহক গাড়ি এখন লৈ এই হাত দেখছা একটু 10 ঘুষি মার আর একটা বার মিলে কোন হাতে দি ঘন্টা চলি মেডিকেল নিবা লাগবে কি বললাই দিলা পুরা গাড়ি দেখা আহক চল এই আহক কি হইছে এখান এ হেডলাইট গেছে গা अच्छा বাম্পার আন্ডার ठीक है গলা গলা এই অবস্থা নাই এগুলা আমি টানি ভিডিও করি এখন নাই এগুলা একে পেলে দিব পারি রাইট সাইড এই এই রামরত বাবা খোদা ধৰি যা হল দুটো গাইছ ডেলিভারি ছবি আপনার ওরা এই পুরা পুরা দবদবে ছিল বাবা এগুলা করে একদম মার্কিন মা তো গাইস পুরা আগি দাও না আগি দাও আৰু পুরা দাও এ লাইট খতম তো গাইস ভিডিওটা আপনারা চাই থাকক বহুত একটা ধুনিয়া হ'ব তো কাম এইগা नमस्कार मुंह से सुपारी निकाल के बात कर रहे बाबा নমস্কাৰ তো এটা চেঞ্জ হ'ব ভাল আৰু ইয়াতে আমাৰ থোড়া ডেন্টিং আছে তো ডেন্টিং কৰি ফুল পেন হ'ব समझ गया তো ভিডিওটা আপনারা চাই থাকক বহুত ধুনিয়া হ'ব खाओ माँ कसम পুৰা যে এন্ট্ৰি হৈছে নতুনকে কৈ দিয়ক ৰাইজৰ আগত योर क्वेश्चन कन्हैया मेरा छोटा भैया मैं बलराम उसका बड़ा भैया रामायण 9 लाख वर्ष पहले मैं वो राम मैं लक्ष्मण फिर 5 वर्ष पहले महाभारत में वो कृष्णा कन्हैया बंद करो हाथ जोड़ के मैं ভিডিও বাবু কোথায় আইছা আপোনাৰ মাৰিব খুজিছা হ'ব তোমরা কাম কৰি ঠিক আছে খুৰা আমাক দিলে ক'লে যে লাহে কাম কৰক তো ঠিক আছে ভিডিওটো আপোনালোকে চাই থাকিবা এ স্যার আমার রাহুল কি করছা লাইনিং খুললে এখান খোলা দাও এই আর রাহুল আপা মই কি আছো क्या गुंडा बनेगा रे तू এখন আইতো হৈ যায় মাজা মাজা राहन खुलवा লাগিল তো রাহন খুলবা লাগল দরজা নালগে দরজা নাল तुमसे ना हो पाएगा The next day তো গাইস আমার বড়মা মাল আহি গৈছে এটো আপোনাৰ বাপা আছে এটো বাপা আহি গৈছে এটো বাপা আছে আৰু হেডলাইটটো আহি গৈছে আৰু এইখন খেলাৰটো আৰু এখন আপোনালোকৰ মিৰৰটো মানে সাইড মিৰৰ যিটো ভাঙিছে এইটো ৰখক সাইড মিৰৰখন আৰু এয়া আপোনাৰ ইয়াৰ এটা হিঞ্চ এটা এইটো আপোনাৰ ইয়াৰ বনেটৰ হিঞ্চটো এই হিঞ্চটো ফেন যাবলৈ বেয়া হৈছে আৰু এইটো লকটো চবজি লাগি থাকে তো ভিডিঅ'টো আপোনালোকে চাই লওক আমি কামখিনি কেনেকৈ কৰোঁ অলপ মাজে মাজে ধেমালিও কৰোঁ মানে যিহেতু আপোনালোকে চাই মনোৰঞ্জনো পাব লাগিব তো ঠিক আছে চাই থাকক কি কৰি আছা হে এখন বনেটখন ডেণ্টিং হ'ব এইখিনি জেগাত ধ্যান ৰাখিব তো এইখিনি উঠাই মেলি এটা পেইণ্ট হ'ব আৰু এইবিলাকো চেঞ্জ হ'ব তো ডেণ্টিংখিনি কৰি লওঁ তাৰপৰা বস্তুখিনি ফিটিং কৰিম বস্তুখিনি কেতিয়া ফিটিং কৰিবি এই ডেণ্টিং কৰি মিলাব লাগিব মিলাই উঠি কালাৰত দিব লাগিব খানকে যাব গাড়ীখন যাব কাই না ক্লেমৰ গাড়ী আমাৰ আৰু কাম কৰি দিব লাগে টেমা বিচাৰি চাহ টেমাই দিওঁ जलवा है हमारा কালি যাব আন পাইছো গাড়ীখন কালি যাব বুলি কৈছে মালিকে কিন্তু চাই লওঁ কামখিনি এ কি লাগে তোক তোক কিয় লাগে हम शरीफ क्या हुए पूरी दुनिया ही बदमाश बन गई বেছি দম নেদি মাৰা কয় ভিডিঅ'ত আছা साला कोई इज्जत ही नहीं
গাইজ হৈ গ'ল আমাৰ যিটো মানে মিলাব লগা আছিল কালাৰ আগে সেইখিনি হৈ গ'ল তো এতিয়া পেইণ্টিঙৰ প্ৰচেছ হ'ব তো ভিডিঅ'টো চাই থাকক আপোনাৰ Day 3 হা আমাৰ চিনেমা ফুটবলৰ বাৰ আপোনাৰ মুখখন মেলি ৰখি আছা डायलॉग भूल गया सॉरी মই ফাইনেলি গাইজ গাড়ী ক্লিয়াৰ হ'ল তো গাড়ীৰ মাজত অলপ ধেমালি কৰিলোঁ আপোনালোকে এইখিনি ভুল নুবুজিব তো কমেণ্টত জনাব কেনেকুৱা হ'ল কামখিনি আৰু যদি মানে কি আৰু ভিডিঅ'টো ইউটিউবত নতুনবাৰৰ কাৰণে পাইছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ঠিক আছে